নাথাকে গা আমি শুনো পক্ষীৰা জুগুৰা খট 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 খটকে দৌৰা মোৰ কপাল ফুটা পাখি দুখনো কটা উৰি ফুৰি মজা বে মজা তই দেখোন একেবাৰে পুৰণি পুৰণি সি আমাৰ আজু ককাহঁতৰ দিনৰ গানো চিনি পাও বাৰু হওক দে ভাল লাগিছে আমাৰ লিলিক দিবি আৰু আগৰ দিনৰ আমাৰ গান বিলাক গাবলে কিন্তু সেইবিলাক সঁচাকে গানে আছিল দেই গুড মৰ্নিং ছাৰ মৰ্নিং বহা সকলো বহা থেংক ইউ ছাৰ বাৰু তোমালোকক আজি মই কি কৰিবলৈ দিম কৈছিলো আজি মই তোমালোকক বিপৰীত শব্দ সুধিম কৈছিলো নহয় জানো হয় ছাৰ বাৰু প্ৰথমে চেঙে কচোন বাৰু প্ৰথম সদায় মোকেই পাইছা বাৰু হ'ব ছাৰ সোধক বাৰু তই বিশ্লেষণৰ বিপৰীত শব্দটো কচোন বিশ্লেষণ ইমান ডাঙৰ শব্দবোৰ দিব লাগেনে বাৰু বিশ্লেষণ ছাৰ 40 পঢ়ন বিশ্লেষণৰ বিপৰীতটো 40 লেখন কেনেকে বিপৰীত পালি তই এইটো ছাৰ 20 লেখন 20টো বিপৰীত 40 ধৰিলো লেখনটো বিপৰীত ছাৰ পঢ়ন ধৰিলো এই তেনেকে হলে মানে দেখোন 20 লেখনৰ বিপৰীতটো 40 পঢ়ন হয় ছাৰ কোৰ অভিধানত পালিও এনেকুৱাবোৰ বিপৰীত ৰাম বাৰু তই আৰু এটা কচোন স্বৰ্গগামী তই বিপৰীতটো কচোন তই আকৌ টান প্ৰশ্ন এটাকে সুধিলে স্বৰ্গগামী ছাৰ পাতালৰ পৰা আহা এইটো আকৌ কেনেকে হ'ল ঐ ছাৰ স্বৰ্গগামী মানে স্বৰ্গলৈ যোৱা স্বৰ্গ বিপৰীতটোতো পাতাল আৰু যোৱা বিপৰীতটো অহা গতিকে স্বৰ্গলৈ যোৱা বিপৰীতটো ছাৰ পাতালৰ পৰা অহাই হ'ব স্বৰ্গগামী মানে ছাৰ পাতালৰ পৰা অহা এই ঈশ্বৰ কতে মৰো বহ তই বহ এতিয়া কনে ক ঠিক আছে সোধক ছাৰ সোধক বাৰু তই কচোন জ্বলন্তৰ বিপৰীত কি হ'ব ছাৰ জ্বলন্ত বিপৰীত একেবাৰে সহজ দেখোন জ্বলন্ত বিপৰীতটো ছাৰ নুমন্ত হ'ব জ্বলন্তৰ বিপৰীত নুমন্ত হয় মূৰ্খ বাৰু তই নামৰূপৰ তই বিপৰীতটো কচ নামৰূপ ছাৰ নামৰূপৰ বিপৰীতটো কাম গুণ হ'ব তহঁতি দুইটা দেখিছো একেই পণ্ডিত একেই বিলৰ মাজা এই নামৰূপৰ বিপৰীতটো কেনেকে কাম গুণ হ'ব নামৰ বিপৰীত মই কাম ধৰিছো নামত নহয় কামতহে আৰু ৰূপৰ বিপৰীতটো গুণ গতিকে নামৰূপটো কামৰূপ হ'ব ছাৰ তহঁতক নহব দেই মই প্ৰেছাৰৰ পিল এটা খাই আহোঁগে বুজিছ নহ'লে ইয়াতে মোৰ প্ৰেছাৰ ষ্টক হ'ব এতিয়া তহঁতৰ বিপৰীত শব্দ শুনি তহঁতৰ বিপৰীত শব্দ শুনি ছাৰ পলালে মোৰ পাল নপৰিলেই যে মই ক'বলৈ নেপালো দেখোন এই হ'ব দে না বল বৰফ খাই আহোঁ দোকানত বৈ হেল্ল' বন্ধু বান্ধৱীসকল আমাৰ কনচেংহঁতৰ ক্লাছৰুমৰ কাহিনীবোৰ চাই আপোনালোকে কেনে পালে জনাব আৰু ভৱিষ্যতেও তেওঁলোকৰ কাহিনীসমূহ জানি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি